হেল্ল' বন্ধুসকল, কেনে খবৰ আপোনালোকৰ? ৰাসৰ বতৰ খুব জানো ৰাস চাই আছে নহয়নে? আমিও আচলতে ৰাস চোৱা হোৱা নাই দেই। আচলতে আমি গৈছিলোঁ মঙলদৈত। দিনতে বাৰু ৰাস নাচাই বহুতে, ৰাতিহে ৰাস চাই ভাল লাগে। মঙলদৈত গৈছিলোঁ এটা কামৰ বাবে, এনেই এবাৰ ৰাসত সোমালোঁ আৰু বিশেষকৈ হয়তো ৰাস চোৱা হোৱাই নাই। দেখিছা, মই কলেজৰ পৰাই গৈছিলোঁ বাহিৰে যিহেতু কলেজবিলাকৰ এক্সাম চলি আছে, মোৰো এক্সাম হৈ আছে 3rd ছেমিষ্টাৰৰ। তেনেকৈ আৰু এবাৰ সোমালোঁ আৰু এইবিলাক ভগৱানবিলাক দেখিছেনে? ৰাতি হ'লে খুব ভাল লাগে দেই। আপোনালোকো আহিব। দৰঙৰ মানুহ ইয়ালৈ প্ৰায় আহিয়ে চাগে, মই ইমান এটা ভালকৈ নাজানো, হ'লেও বহুত ধুনীয়া ধুনীয়া বস্তু ওলাইছে। অলপ মাত্ৰ পইচা আনিলেই হ'ব। আমাৰ মা আৰু মই হাঁহি আছিলোঁ। তেনেকৈ আৰু পুতনা বধ, সেইবিলাক বহুত কিবাকিবি মূৰ্তি ধুনীয়াকৈ বনাই থৈছে। ৰাতি হ'লে লাইট লগাই দিব আৰু জিলিকি থাকিব। ভাল লাগে এইবিলাক চাই। ৰাস কাৰ প্ৰিয় বাৰু?